নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টিত মই অঞ্জন আচাৰ্য আৰু আজি আমি জানিম যে চীনা সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰত কি অসুবিধাই দেখা দিছে গতিকে ভিডিঅ'টি প্লিজ সম্পূৰ্ণ চাব চীন হৈছে বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা দেশ বিশ্বৰ সৰু ডাঙৰ প্ৰায় সকলো দেশৰ লগতে চীনৰ বাণিজ্যিক সম্পৰ্ক আছে কিন্তু চীনৰ লগত এই বাণিজ্যিক সম্পৰ্ক বেছিভাগ দেশৰ কাৰণে লোকচানদায়ক হৈ আছে যাক অৰ্থনীতিৰ ভাষাত ট্ৰেড ডেফিচিয়েট বা বেপাৰ ঘাটা বুলিও কোৱা হয় কাৰণ চীনে বাকি দেশবোৰলৈ ৰপ্তানি বেছি কৰে আৰু বাকি দেশবোৰৰ পৰা নিজ দেশলৈ আমদানি কম পৰিমাণে কৰে উদাহৰণস্বৰূপে যোৱা বিত্তীয় বৰ্ষত চীনে ভাৰতলৈ প্ৰায় $70 বিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছে আৰু ভাৰতে চীনক ৰপ্তানি কৰিছে মাত্ৰ $17 বিলিয়ন মূল্যৰ সামগ্ৰী বা সহজ ভাষাত ক'বলৈ গ'লে চীনে ভাৰতক বিক্ৰী কৰে $70 বিলিয়ন মূল্যৰ সামগ্ৰী আৰু ভাৰতৰ পৰা ক্ৰয় কৰে মাত্ৰ $17 বিলিয়ন মূল্যৰ সামগ্ৰী গতিকে এই 70 আৰু 17ৰ মাজত যি পাৰ্থক্য সেই পাৰ্থক্যই হৈছে ট্ৰেড ডেফিচিয়েট বা বেপাৰ ঘাটা কিন্তু যদি ভাৰত আৰু চীনৰ মাজত হোৱা এই সীমা সংঘাতৰ কাৰণে ভাৰতে চীনৰ লগত বেপাৰ বাণিজ্য বন্ধ কৰে আমদানি ৰপ্তানি বন্ধ কৰে তেন্তে নিশ্চয় ভাৰতৰো ক্ষতি হ'ব কাৰণ এই $17 বিলিয়ন মূল্যৰ সামগ্ৰী যিবোৰ চীনলৈ গৈ আছে ভাৰতৰ পৰা সেইখিনিও বন্ধ হ'ব গতিকে ভাৰতীয় উদ্যোগ জগতৰ লোকচান হোৱাটো স্বাভাৱিক সেয়েহে চৰকাৰে তেনে ধৰণৰ অৰ্থনীতিত লোকচান হ'ব পৰা কাম এই মুহূৰ্তত কৰিব নিবিচাৰে যাৰ ফলত অৰ্থনীতিৰ আৰু অধিক ক্ষতি হ'ব কাৰণ কৰোনা মহামাৰী বা লকডাউনৰ কাৰণে ভাৰতীয় অৰ্থব্যৱস্থাৰ বহুখিনি লোকচান ইতিমধ্যে হৈ গ'ল আৰু অধিক লোকচান হ'ব পৰা কাম চৰকাৰে নিশ্চয় এৰাই চলিব সেয়ে চীনা সামগ্ৰীৰ বৰ্জন আমি ব্যক্তিগত স্তৰতে কৰিব লাগিব দ্বিতীয়তে মেডিচিন আৰু ফাৰ্মাৰ ক্ষেত্ৰ ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাতা আৰু ঔষধৰ ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতৰ স্থান বিশ্বৰ ভিতৰত প্ৰথম যোৱা বিত্তীয় বৰ্ষত ভাৰতে প্ৰায় $19 বিলিয়ন মূল্যৰ ঔষধ ৰপ্তানি কৰিছে গতিকে স্বাভাৱিকতে ভাৰতীয় অৰ্থব্যৱস্থাত এই মেডিচিন ফাৰ্মা ক্ষেত্ৰৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু ভাৰতে এই বৃহৎ মাত্ৰাত ঔষধ প্ৰস্তুত কৰিব পাৰিছে চীনৰ ওপৰত নিৰ্ভৰশীল হৈ কাৰণ এই ঔষধ প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি কেঁচা সামগ্ৰীৰ দৰকাৰ যাক এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্টছ বা চমুকৈ API বোলা হয় এই API প্ৰায় 70% আহে অকল চীনৰ পৰা অতি কম পৰিমাণেহে এই API বা ঔষধজাত কেঁচা সামগ্ৰী ভাৰতৰ ভিতৰত উৎপাদন হয় মানে চীনৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰি ভাৰতীয় ঔষধ কোম্পানীবোৰে ঔষধ প্ৰস্তুত কৰি আছে আৰু সেইবোৰ বাহিৰলৈ এক্সপোৰ্ট কৰি আছে প্ৰায় 38 প্ৰকাৰৰ কেঁচা সামগ্ৰী বা API আহে চীনৰ পৰা যদি চীনৰ পৰা এই API বা ঔষধজাত কেঁচা সামগ্ৰী নাহে বা অনাৰ ব্যৱস্থা কৰা নহয় তেন্তে ভাৰতীয় ঔষধ কোম্পানীবোৰৰ কাৰণে ঔষধ প্ৰস্তুত কৰাটো সহজ নিশ্চয় নহ'ব সেয়েহে চৰকাৰে এই মুহূৰ্তত চীনৰ লগত ব্যৱসায় বাণিজ্য বন্ধ কৰিব নোৱাৰে যেতিয়ালৈকে এই API বা কেঁচা সামগ্ৰী ঔষধৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰী ভাৰতৰ ভিতৰত উৎপাদন কৰা নহয় বা সেইবোৰৰ অন্য উৎস বিচাৰি পোৱা নাযায় তেতিয়ালৈকে চীনৰ লগত ভাৰতে ব্যৱসায় বাণিজ্য বন্ধ কৰিব নোৱাৰে এয়া আমাৰ কাৰণে অতি দুৰ্ভাগ্যৰ কথা যে এই অত্যাৱশ্যকীয় ঔষধৰ কাৰণেও আমি শত্ৰু চীনৰ ওপৰত নিৰ্ভৰ হৈ আছোঁ চৰকাৰৰ এয়া চৰম বিফলতা কাৰণ বহু বছৰ ধৰি চীনৰ পৰা এই API ভাৰতলৈ আহি আছে বা ভাৰতে এইবোৰ নিজেই উৎপাদন কৰাৰ ক্ষেত্ৰত বা এইবোৰৰ ক্ষেত্ৰত ঔষধৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ কথা ভাৰত চৰকাৰে এতিয়ালৈকে চিন্তা কৰা নাই গতিকে চৰকাৰৰ চৰম বিফলতা বুলি ক'ব লাগিব তৃতীয়তে চীনা সামগ্ৰীৰ বিকল্পৰ অভাৱ ভাৰতীয় বজাৰত চীনা সামগ্ৰীৰ বিকল্পৰ অভাৱ আছে যাৰ কাৰণে বহু সময়ত এনে চীনা সামগ্ৰীবোৰ ক্ৰয় কৰাটো এক প্ৰকাৰৰ বাধ্যবাধকতা হৈ পৰে বজাৰত দোকানে অকল চীনা সামগ্ৰীৰ পয়োভৰ ভাৰতীয় বজাৰত চীনৰ সামগ্ৰী সুলভ আৰু তুলনামূলক সস্তীয়া আৰু এই সস্তীয়া হোৱাৰ কাৰণে এইবোৰ ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে পছন্দৰ আৰু সস্তীয়া হোৱাৰ কাৰণে এইবোৰৰ চাহিদাও বেছি কাৰণে যোগানো বেছি চীনা সামগ্ৰী সস্তীয়া হোৱাৰ বিভিন্ন কাৰণ আছে কিন্তু ইয়াৰে এটা প্ৰধান কাৰণ হৈছে যে চীনা চৰকাৰে নিজৰ সামগ্ৰীবোৰৰ ওপৰত এক্সপোৰ্ট সাবচিডি দিয়ে চীনা চৰকাৰে বহু আগৰে পৰাই নিজৰ সামগ্ৰীবোৰৰ ওপৰত এক্সপোৰ্ট সাবচিডি দি আহিছে যাৰ কাৰণে চীনা সামগ্ৰীবোৰ
মূল্য চীনত যিমান হ'ব সেইবোৰ বাহিৰলৈ এক্সপোৰ্ট কৰাৰ পাছত সেই সামগ্ৰীবোৰৰ মূল্য আৰু অধিক কমহে হ'ব চীনা চৰকাৰে নিজৰ সামগ্ৰীবোৰৰ ওপৰত কিয় এইদৰে এক্সপোৰ্ট সাবসিডি দিয়ে আমেৰিকা আদি কৰি বহু দেশেই নিজৰ সামগ্ৰী বাহিৰলৈ এক্সপোৰ্ট কৰে ভাৰতেও কৰে কোনো দেশেই এইদৰে সাবসিডি নিদিয়ে এক্সপোৰ্ট সাবসিডি নিদিয়ে চীনে অকল কিয় দিয়ে সেই সম্পৰ্কে আমি জানিম পৰৱৰ্তী ভিডিঅ'টি অৱশ্যে আপোনালোকৰ কি মতামত আছে চীনা চৰকাৰৰ এই এক্সপোৰ্ট পলিচিৰ ওপৰত সেয়া কমেন্ট বক্সত জনাব ভিডিঅ'টি কেনেকৈ পাইছে প্লিজ জনাব আৰু যদি ভিডিঅ'টি ভাল পাইছে তেন্তে ইয়াক প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ বাবে ইমানেই ধন্যবাদ